গাঁৱৰ আৰু এটা বাইদেউৰ বিয়া আছিল। বিয়াখন কেইদিনমান আগতে গৈছে, কিন্তু মোৰ মোবাইলটো ভঙাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু মই কইনা ঘৰৰ পৰা আহি নিজে সাজি কাচি যাবৰ কাৰণে ৰেডি হৈছোঁ। এই চাওক চিম্পুলকৈ মেকআপ চেকআপটো নকৰোঁ মই, জানে। আৰু আমি গোটেইকেইটা ৰেডি হৈছোঁ। আহি পালোঁ, কইনাক গা চা ধুই কিনে মানে বাহিৰত থৈ দিছিল। আৰু মই ভাত খাব গৈছোঁ মাৰ লগত, মা মোৰ লগত অহা নাছিল, কিন্তু মাৰ লগত ভাত খাইছোঁ। মানে জকে গিলো পিছে পিছে য'তো সৰু ছোৱালীৰ দৰে অভ্যাস হৈ গৈছে। আৰু তো কইনাক চ মই ৰেডি কৰি দিলোঁ ধুনীয়াকৈ, মানে যিহেতু দিনতে বিয়া আছিল, দৰা আহিবৰ কাৰণে মেইন ছেট পিন্ধিব লগা হৈছে। আৰু কইনাটোক ধুনীয়া লাগছে ন। তাৰপিছত এই দৰা আহি পালাক, দৰা একদম বোমা মাৰছি আৰু দৰা পাৰ্টিৰ মানুহৰ। আৰু এইখিনি কিবা ভৰি ধোৱা, তাৰপিছত এভাগে হোম জ্বলিল। আৰু যিহেতু বহুত গৰম আছিল, সেইকাৰণে মই মানে মেখেলা চাদৰটো খুলি থৈছোঁ। আৰু এতিয়া আমি কইনা যোৱাৰ কাৰণে ৰখি আছোঁ। আৰু কইনা চাওকচোন, এইখিনি টাইম একদম মানে চাব নোৱাৰা অৱস্থা।